নাট্যপ্ৰেমী ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ, সেৱা আগবঢ়াইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি আনন্দিত, গৌৰৱান্বিত যে আজি বহৰমপুৰ সমষ্টিৰ হাতীয়নীভেটা গাঁৱত আমি বহু দিনৰ পৰা আশা কৰি থকা অনুষ্ঠানসমূহ শুৱনি কৰিবলৈ আমি উদ্যোক্তাসকলে প্ৰচেষ্টা কৰি থকা সমাজৰ বৰমূৰীয়া বিশেষ এগৰাকী ব্যক্তিক আমি আনি আমাৰ অঞ্চলৰ সুখ দুখৰ কথা ক'ম বুলি ভাবি থকা সেই ব্যক্তিগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ 10 নং নগাঁও লোকসভাৰ সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আজি ইয়াত উপস্থিত হৈছে। মই ছাৰলৈ ধন্যবাদ জনাইছোঁ। তেখেত আহি আমাৰ ৰাইজক যি সঁহাৰি জনাইছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। উদ্যোক্তা সমিতিৰ সভাপতি দেৱকে প্ৰমুখ্য কৰি কৰ্মকৰ্তাসকলক মই শুভেচ্ছা জনাইছোঁ। আজি হ'ব লগা কেলিগোপাল নাটকত ৰাসত অংশগ্ৰহণ কৰিবলৈ আহি ৰৈ থকা শিল্পীসকল, গায়ন বায়নৰ যোৰা, আমাৰ নাট পৰিচালককে প্ৰমুখ্য কৰি কৰ্মকৰ্তাসকল, ভাতৃপ্ৰতিম গীতাৰ্থকে প্ৰমুখ্য কৰি যুৱ বন্ধুসকল, সকলোলৈকে মই এই 2020 চনৰ শৰতৰ পূৰ্ণিমাৰ এই ৰাসৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আপোনালোকৰ আজি ৰাসখন খুব ভাল হওক কামনা কৰিছোঁ আৰু সকলোৰে দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।